হেল্ল' আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোকে ভালে আছে ময়ো ভালে আছোঁ চ' ফাইনেলি আজি ৰোজা শেষ হ'ল মানে 29টা কমপ্লিট হ'ল এইবাৰ মানে 30টা নহ'ল আৰু 29টাই হ'ল আৰু আজি চৌদি আৰৱ তথা মিডিল ইষ্টত আজি ঈদ পালন কৰা হ'ল ঈদ উল ফিতৰ পালন কৰা হ'ল আজি হৈছে মাৰ্চৰ 30 তাৰিখ আৰু আজি আকাশত জোন ওলাইছে মানে আৰবী নতুন মাহ আৰম্ভ হ'ল অৰ্থাৎ অহাকালি 31 মাৰ্চ ঈদ উল ফিতৰ অনুষ্ঠিত কৰা হ'ব চ' পোনপ্ৰথমে আপোনালোকক আগতীয়াকৈ ঈদৰ শুভেচ্ছা আৰু চান্দ ৰাত মুবাৰক আজি হৈছে চান্দ ৰাত চ' অহাকালি হৈছে ঈদ উল ফিতৰ চ' এইটো ব্লগ বেচিকেলি ঈদ উপলক্ষে মানে ঈদ ব্লগ হ'ব আৰু চ' সেইকাৰণে ঈদৰ একদিন আগৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ চ' এইটো ব্লগ বেচিকেলি ঈদৰ গোটেই দিনটো মই কি কৰোঁ নকৰোঁ গোটেইখিনি আপোনালোকক দেখাম আৰু চ' আপোনালোকে ব্লগটো চাই থাকক আৰু এনজয় কৰি থাকক So good morning everyone. First of all, happy Eid Mubarak. আজি হৈছে ঈদ উল ফিতৰ আৰু অলৰেডি ফজৰৰ নামাজ পঢ়ি কবৰ জিয়াৰত কৰি ঘৰ আহি পালোহি চ' এতিয়া ঈদৰ কাৰণে ৰেডি হ'ম আৰু গা পা ধুই ঈদগাহলৈ যাম এতিয়া চ' চাই থাকক চ' ফাইনেলি আহি পালোহি আমাৰ ঈদগাহ ময়দান মানে ৰায়পুৰ আঞ্চলিক ঈদগাহ ময়দান এয়া হৈছে আমাৰ ৰায়পুৰ আঞ্চলিক ঈদগাহ ময়দান মানুহ অলৰেডি আহি আছে চাৰিওফালৰ পৰা মানুহ আহি আছে মানে ঈদগাহত এক প্ৰকাৰ আমি এয়া সকলো ৰাইজৰ মিলন মেলা বুলি ক'ব পাৰোঁ কাৰণ মোটামুটি ৩-৪টা গাঁও মিলি মানুহ ইয়াতে আহি জমা হয় ঈদৰ নামাজৰ কাৰণে সকলোৱে বহুদিনৰ মূৰত লগ পাই ইজন সিজনক চ' সেইকাৰণে আমি মিলনৰ মেলা বুলি ক'ব পাৰি আৰু ইয়াৰ দ্বাৰা আমাৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি হয় আৰু অৱশেষতে আমাৰ ঈদৰ নামাজ আজি শেষ হ'ল এতিয়া চবে সমূহীয়া যাত্ৰা আৰম্ভ কৰি আছে আৰু মানে ঈদগাহ ময়দানৰ পৰা ওলাই চ' ঈদৰ নামাজ পঢ়ি অলৰেডি ঘৰ আহি পালোঁ ঘৰত আহি চেঞ্জো কৰি ল'লোঁ এতিয়া অলপ ৰেষ্ট লৈ খোৱা লোৱা কৰি তাৰপিছত চাওঁ ক'ৰবাত ওলাই যাব পাৰোঁ নেকি কাৰণ আজি ঈদৰ দিন অলপ ফুৰিবতো লাগিবই চ' চাই থকা আৰু চ' ফাইনেলি ব্লগটো এণ্ড কৰিব গৈ আছোঁ মানে ভাবিছিলোঁ ঈদৰ পৰা আহি ফ্ৰেছ হৈ অলপ খাই লৈ ক'ৰবাত ফুৰিবলৈ যাম কিন্তু সেয়া নহ'ল আৰু মানে খাই লৈ অলপ মানে খেলা লাগিল চ' টোপনি আহিলোঁ টোপনি অহাৰ পিছত ভাবিছিলোঁ 1 ঘণ্টাৰ নেপ ল'ম এটা কিন্তু 1 ঘণ্টাৰ নেপ হৈ গ'লগৈ মোটামুটি 3-4 ঘণ্টা চ' উঠোতে মোটামুটি সন্ধিয়া হৈ গ'ল ফুৰা নহ'ল আৰু কি কৰিম চ' সেইকাৰণে আজিৰ ব্লগটো এইখিনিতে এণ্ড কৰিম বুলি ভাবি আছোঁ চ' আজিৰ কাৰণে এইখিনিতে নেক্সট ব্লগত লগ পাই আছোঁ আপোনালোকে যদি ব্লগ শেষলৈকে চাইছে আপোনালোকক অশেষ ধন্যবাদ